दखलगिरिफोरनि आखायाव सिखना जोहोलाव हायुङारि हाग्रामा ओनसोला अरनबारिखौ दानस्रांना दखल खालामबाय सिखना जोहोलाव हायुङारि हाग्रामाखौ दखलगिरिफोरा। भारत भुटान सीमानि सिङाव थानाय सिखना जोहोलाव हायुङारि पार्कखौ थांनाय 2025 मायथाइनि 5 मार्च खालि हायुङारि पार्क महरै फोसावदोंमोन हादरसा सरकारा। गल्डेन लेंगुर एबा सनानि मोख्रा आरो 460 रोखोमनि सिखिरिफोरनि थाखाय मुंदांखा बे सिखना जोहोलाव हायुङारि पार्कआ नाथाय संरैखाथि खालामनो हायाखै बीटीसी सरकारा आरो आथिखालाव दखलगिरिफोरा अरनबारिखौ दानस्रांना थाहैनायनि जाउनाव सुबुं थाग्रा खुलियाव सोलायनो हमबाय हायुङारि सिखना जोहोलाव पार्कआ। थारैनो जोबस्रांमारगोन नामा सिखना जोहोलाव हायुङारि पार्कआ? दखलगिरिफोरनिफ्राय बीटीसी सरकारा बे पार्कखौ थाबैनो उदां खालामाब्ला जोबस्रांनायनि लामायाव सिखना जोहोलाव हायुङारि पार्कआ। हाग्रामाखौ एनजिअनि मावथि सुबुङा हायुङारि पार्कखौ संरैखा खालामनो थाखाय दखलगिरिफोरखौ होखारनो सरकारनिसिम खावलायो आरो बे आयदायाव एनजिअ मावथिया खौरांगिरिनि सिगाङाव मा फोरमायखो नोंथांमोनहा आबुङै मिथिना लादो। नमस्कार, आमी सिखना जाहार माल्टीपार्पज कोअपारेटिव सोसाइटी एनजिअ एंड पिपिर পৰা हेतुके माने जनाबो बिचारिছো जाते आमार सिखना जोहोलाव नेशनल पार्क जे आमी बहुत दिনৰ পৰা কাম কৰি আছো তাত মানে আমি দেখিছো ইনক্লোজাৰ বিলাক বহুত মানে দখল কৰি আছে আৰু আমাৰ যিনখিনি কাঠবিলাক কাটে এইবিলাক আমি বহুত দিনৰ পৰাই মানে হেতু মানা কৰি আহিছো আৰু যিখিনি হান্টাৰ কৰা মানে কিছুমান জংগলৰ জীৱ জন্তুক মাৰে সিহঁতক আমি মানে ধৰিছো সেইকাৰণে আমি बीटीसी सरकार एंड आमार অসম सरकारक हेतुए माने आह्वान जनाव जे आमार जिखिनि हेतु सिखना जाहार जोंतु नेशनल पार्क एरिया हेतु बाउंडारिटु हुनकाले घोषणा কৰি দিয়ক कारण आमी देखिছো তাত जिमान दिन बाउंडारिटु घोषणा नकरे इमान दिन इनक्लोजार বিলাক माने इनक्लोज কৰি থাকাটো আমি দেখা পাই আছো মানে যেতিয়া বাউন্ডারিটো হেতু কি কৰি দিয়ে ঠিক কৰি দিয়ে তেতিয়া হেলে হে আমি তাত ভিতৰত কাম কৰিব কাৰণে ভাল হ'ব আৰু যিখিনি ইনক্লোজাৰ বিলাক আছে আমি হেতু হুনকালে আউট কৰিব পাৰিম আৰু পৰ্যটক আহিব ইয়াতে টুৰিজম বিলাকো আহিব তেতিয়া হয় তাতে স্যাৰ টুৰিজম বিলাকো আহিব তাৰপিছত আমি হিয়তৰ কাৰণে হোমষ্টে এন্ড হিয়তক লৈ যাব কাৰণে সাফাৰি সিস্টেম কৰি দিয়া হ'ব আৰু ইয়াত আহিলে কি কি দেখা পাব বুলি ভাবে আপোনালোকে ইয়াতে এনেটো জংগলত এনে গোল্ডেন লাঙ্গুৰ ফাৰ্স্ট এন্ড এলিফেন্ট আৰু টাইগাৰ বিলাক আছে আৰু হেতু পিকক সেইবিলাক আছে মানে যিখিনি জংগলত থাকিব লাগা জীৱ জন্তু সেইবিলাক আছে হনবিল হৰিণ সেইবিলাক আৰু বেছি দিন হোৱা নাই জংগলৰ হেতু হেতু বেছি দিন হোৱা নাই হিফালে আহিছিলে হেতু আমি মানে জংগলত খেদি পঠাইছো আকৌ মানে বাহিৰত আহিছিলে এখিনি আৰু মতেতে বাউন্ডাৰি হ'ব লাগে অনকালে হয় আমি হেতুকে বিচাৰো সরকারে অতি হুনকালে মানে বাউন্ডারিটো ঘোষণা কৰি দিয়ক কাৰণ ইনক্লোজাৰটো আপোনালোকেও গম পায় মানে ইনক্লোজাৰ কৰিলে গছ গছনি গোটেই কেটা মানে হিয়তে কাটি কুটিহে ইনক্লোজ কৰে ঘৰ চৰ বনাই লয় মানে হেতু বহুত মানে বেয়া আমি পৰ্যাপতি সময়ত আমি দেখা পাই আছো যোনটো পানীৰ লেভেল হেতু বহুত ডাউন হৈ আছে হেতু কাৰণে আমি এনজিঅ আমাৰ সিখনা জেল মাল্টিপাৰ্পজ কোঅপাৰেটিভ এনজিঅ এন্ড পিপিৰ পৰা হেদিনাখন আমি কমসে কম 50,000 ওপৰত গছ গছনি ৰুইছো আৰু হেতু আমি চাই আছো হেতু লগে লগে যেতিয়া ডাঙৰ হয় তো আমি হেবিলাকো চাব লাগে যোনটো আমাৰ প্ৰকৃতি হেবিলাকো চাব লাগে এইখিনি হয় নিশ্চয় এটো উচ্ছেদ কৰিবই লাগিব কাৰণ আমি জংগল বচাই ৰাখিলেহে আমি মানুহবিলাকতো অক্সিজেনটো পাব আৰু জীৱ জন্তু মানে থাকিব কাৰণে ভাল হ'ব যদি ইনক্লোজাৰ বিলাক না উচ্ছেদ নকৰে সব জায়গাতে মানে ইনক্লোজ কৰি থাকে তেনেহলে জীৱ জন্তু ক'ত থাকিব
সৈতে বহুত ডাঙৰ প্ৰশ্ন হৈ আছে না সেইটো কাৰণে আমি সেইটোৰ বিষয়ে আমি কাম কৰি আছোঁ পৰৱৰ্তী সময়ত আমি গোটেই এই মানে আমাক সেইটোৱে চৰকাৰক মানে অনুৰোধ যাতে সেইটো চিমনাটো বনাই দিয়ে যোনটো আমাৰ হয় সেইটো কি কয় আপোনাৰ এৰিয়াটো বনাই দিলে মানে সোনকালে আমি মানে কাম কৰাৰ কাৰণে সুবিধাটো ভাল হ'ব সেইটো ভাবোঁ